নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই পনীৰৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁচোন ৰেচিপিটো। তাৰ কাৰণে মই পনীৰ লৈছোঁ। পনীৰখিনি প্ৰথমে মই পেনখনত অকণমান তেল দি হালধি অকণমান দি ৰঙাকৈ অকণমান ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত মই তাত দিবৰ কাৰণে পিঁয়াজ, নহৰু, আদা আৰু কেইটামান কাজু লৈছোঁ। আৰু সেইখিনিও সেই পেনখনতে অকণমান সময় ভাজি লৈছোঁ। আৰু অকণমান ৰঙাকৈ ভজাৰ পিছতে সেইখিনি কাঢ়ি মই ঠাণ্ডা হ'বলৈ এৰি দিছোঁ। আৰু ঠাণ্ডা হোৱাৰ পিছত মিক্সিত পেষ্ট এটা কৰি ল'ম। তাৰপিছতে সেই পেনখনতে অকণমান তেল দিছোঁ, অকণমান গোটা জিৰা দিছোঁ, লং, ইলাচি, ডালচেনি দিছোঁ আৰু তেজপাত এখিলা দিছোঁ। তাৰপিছতে তাতে মই এটা বিলাহী কাটি লৈছিলোঁ, সেইটো ভাজি লৈছোঁ। আৰু অকণমান নিমখ দিছোঁ, বিলাহীটো গলিবৰ কাৰণে অকণমান নিমখ দি দিছোঁ। আৰু এতিয়া তাতে মই দিছোঁ এটা কেপচিকাম, ৰঙা কেপচিকাম দিলোঁ। তাৰপিছতে সেইখিনি অকণমান সময় কেপচিকামটো ভাজি ল'লোঁ বিলাহীৰ লগত। তাৰপিছতে তাত দিছোঁ মছলা, জিৰা, ধনিয়া, অকণমান গৰম মছলা আৰু 1.5 চামুচমান কচুৰি মেথি দিছোঁ। দি সেইখিনিও ভালকৈ ভাজি লৈছোঁ। যিহেতু শুকান হৈ গৈছে, সেয়েহে অকণমান পানী দি মছলাখিনিৰ সৈতে ভাজি লৈছোঁ। আৰু তাতে অকণমান হালধি দিছোঁ। সেইখিনি অকণমান সময় ভজাৰ পিছতে তাত মই কাজু, পিঁয়াজ, নহৰু, আদাৰ যিটো পেষ্ট বনাই লৈছিলোঁ, সেইটো মই দি দিলোঁ। দিয়াৰ পিছত এইখিনিও ভালকৈ ভাজিব লাগিব অলপ সময়। আৰু অকণমান তাত মই ৰেড চিলি দিছোঁ, অকণমান দিছোঁ, বেছি জ্বলা হোৱাকৈ দিয়া নাই, অকণমান দিছোঁ তেনেকৈ। তাৰপাছতে তাতে সোৱাদ অনুযায়ী নিমখ দিলোঁ। আগতে অকণমান দিছিলোঁ আৰু পিছত আৰু অকণমান দিছোঁ। অকণমান সোৱাদটো বেলেঞ্চ হ'বৰ কাৰণে চেনিও দিছোঁ। চেনিটো একেবাৰে অপশ্যনেল, আপোনালোকে মন কৰিলে দিব পাৰে, মন নকৰিলে নিদিবও পাৰে। আৰু ভাজি যেতিয়া কাষত এনেকুৱা তেলৰ নিচিনা ওলাই গৈছে, তেতিয়াই মই তাত অকণমান পানী দিছোঁ। আৰু পানীখিনি দিয়াৰ পিছত অকণমান সময় উতলিবলৈ দিলোঁ। আৰু তাৰপাছতে তাত মই পনীৰখিনি দি দিলোঁ। ভাজি থোৱা যিখিনি পনীৰ আছিলে সেইখিনি মই দি দিছোঁ। আৰু তাত মই অকণমান বাটাৰো দিছোঁ। দিয়াৰ পিছতে ভালকৈ উতলিবলৈ দিলোঁ অকণমান ডাঠ হোৱালৈকে মানে উতলিবলৈ দিলোঁ। তাৰপিছত ইয়াৰ প্ৰায় হৈয়ে গৈছে। আৰু শেষত দিছোঁ মই ইয়াত কেঁচা ধনিয়া। এনেকৈ ৰান্ধিলে খাবলৈ যে বহুত বেছি টেষ্টি হয়। এদিন খাই চাবচোন, নোখোৱাসকলে এনেধৰণে ৰান্ধি খাব। আৰু ইয়াতে অকণমান আৰু ক্ৰীম হোৱা হ'লেতো আৰু ভাল আছিলে। মোৰ ওচৰত ক্ৰীম নাছিলে বাৰু, সেয়েহে মই ক্ৰীম নাই দিয়া। কিন্তু ক্ৰীম অকণ দিলে যে আৰু ভাল হ'ব খাব। আৰু শেষত মই অকণমান ধনিয়া পাত দি গাৰ্নিচিং কৰি দিলোঁ। বছ হৈ গ'ল এয়া আমাৰ পনীৰৰ এটা সুন্দৰ ৰেচিপি। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে লাইক কমেণ্ট কৰিব। আৰু পেজটো প্লিজ ফ'ল' কৰি দিব। ফেচবুকত চাই আছে যদি, আৰু ইউটিউবত চাই আছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ দেই, ধন্যবাদ।